কবিতাৰ শিৰোনাম নষ্ট চৰিত্ৰ। কবি জিতু দাস। এই অৰুন্ধতী, তোৰ বুকুৰ নৈখনিত এবাৰ সাঁতুৰিব দিবি নেকি? মাথো এবাৰ। কণ অৰুন্ধতী, কিয় চুপ হৈ আছ? আচৰিত হৈছ ন? তোৰ ঘৰতে কথা ক'বলৈ মোৰ লাজ নালাগে, আনকি ভয়ো নালাগে। তই যে নষ্ট চৰিত্ৰৰ নাৰী। সেই অৰুন্ধতী, তোৰ জানো মনত আছে কিমান জীয়া গাভৰুৰ নিশাৰ সপোন ভাঙিলি? কিমান ডেকাৰ পকেট উদং কৰিলি? তই জানো হিচাপ ৰাখিছ? হেৰা ৰাখিবনি ক'ৰ পৰা? কোনোবাই জানো ভূঁই ৰোৱা পথাৰত মই দিয়াৰ হিচাপ ৰাখে? নাৰাখে ন অৰুন্ধতী? নাৰাখে বাবেতো আজি নাৰী হৈও তই কণিকা। শিৰত সিন্দুৰ দিয়াজনেও তোৰ কলংকিত অধ্যায় আজি নীৰৱ কাপুৰুষ দৰ্শক। সেই অৰুন্ধতী, ৰাতি দুভাগত কাৰ সতে মেছেঞ্জাৰত? আমাকো অলপ সময় দিবি না। তোৰ বাবে সাঁচি ৰাখিছোঁ ৰঙালাওত খুচুৰা পইচা। গুজি দিম তোৰ হেতা হাতত আৰু মই সাঁতুৰিম তোৰ বুকুৰ মৰা নৈখনিত। চিন্তা নকৰিবি, আন্ধাৰ কোঠাত জোনাক বোৱাব ময়ো জানো। কলেজীয়া জীৱনৰ পৰাই মোৰ আছে শিখৰ খোৱাৰ নিচা। যি নিচাত তই দ্ৰুপদী হৈও হেজাৰজন কৰ্ণক বন্ধ কোঠাৰ সঙ্গী কৰিলি।